বন্ধুসকল মই আছো মিনি ৰিভাৰ আইলেণ্ড বুলি এইকাৰণে কৈছোঁ মানে এই ঠাইডোখৰলৈ যদি আপুনি আহিব বিচাৰে দুটা ঘাট পাৰ হ'ব লাগিব মানে ব্ৰহ্মপুত্ৰৰ দুটা ঘাট পাৰ হৈহে এই জেগাটুকুৰা পাব মই য'ত ফাইনেলি নাও আহি পেলাই ষ্টেণ্ডত ৰ'লেহি ষ্টেণ্ড বুলিয়ে কৈছোঁ আৰু দেই এইবাৰ ৰ'লেহি চাওকচোন বন্ধুসকল ইমানেই ধুনীয়া লাগে এই পৰিৱেশটো নহয় এই জোপৰ গছবিলাক যেন দেখিছে এইটো মানে বেলেগ গছ নহয় চাওকচোন ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া অকল খেতি পথাৰতে মানুহবিলাক ব্যস্ত ইয়াত ধান খেতি আছে এইফালে মানুহবিলাকৰ ঘৰ আছে আৰু ইয়াৰ হেৰেঙা ঘৰবিলাক দেখিছে ইয়ালৈ আমি আহিছিলোঁ দুজন মই আহিছিলোঁ এজন তো এইফালে দেখিছে বেপাৰত আহিছিলোঁ ব্লেংকেট লৈ চাপৰি লহৰ মানে এইখনৰ ঠাইখনৰ নাম লহৰ একেবাৰে লাষ্ট অংশ ইয়াৰ পাছত আৰু গাঁও নাইকিয়া জেগাও নাই ডাইৰেক্ট ব্ৰহ্মপুত্ৰত পৰিবগৈ গ'লে তো লাষ্ট অংশৰ এই পৰিৱেশটো চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ নহয় এইটো বন্ধুসকল দেখিছেনে কেঁচু পানী এইটো বোলে জ্বৰ হ'লে কেঁচু পানী খুৱাব লাগে এই পোৱালিটো জ্বৰ হৈ আছে ৰাস্তা বেয়া হ'লেও মানে পৰিৱেশটো ইয়াৰ বহুতেই ধুনীয়া সেইকাৰণে ভাল লাগে জেগাটুকুৰাত বেপাৰ যি হওক কিন্তু জেগাটুকুৰালৈ আহি পেলাই ভাল লাগে তো আপোনালোকেও চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ নহয় লাই পাত কেইটামান লৈ যাম বুলি ভাবিছোঁ টাৱে দিব তাৰ ঘৰটো একেবাৰে কলসৰীয়া গাঁও আছে এইফালে মিচিং গাঁও কেইখনমান আছে এইটো বোলে টাৱে ছিঙি দিছে কেইটামান আমাৰ ফালে অকণমানি হৈছে ইমান ডাঙৰ হোৱাই নেকি মই শাক বিচাৰি আহোঁতে মোৰ লগৰজন পাৰ হৈ গুচি গ'ল মই ঘাট আহি পোৱা দেৰি হ'ল হেৰি গুচি গ'ল ৰাতিপুৱা আহোঁতে একদম সেইফালৰ পৰা আনিছিলে আৰু ৰিটাৰ্ণ অহাই নেকি দেখিছে বন্ধুসকল মানে আন্ধাৰ হওঁ হৈছেগৈ আৰু চাওকচোন বন্ধুসকল এতিয়াও কিমান দূৰত নাওখন আছে ইয়া দেখিছে তাতেই নাওখন আছে নাওখন ৰিটাৰ্ণ হে গাইছ নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল মই আছোঁ মিনি ৰিভাৰ আইলেণ্ড বুলি ক'লে মাজুলী আহে আপোনালোকে গম পায় মাজুলী নামেই আহি যায় কিন্তু মাজুলী নহয় এইটুকুৰা আকৌ অসমত নতুন জেগা আছে যে ইয়াকো ৰিভাৰ আইলেণ্ড বুলিয়ে ক'ব পৰা যায় ৰিভাৰ আইলেণ্ড বুলি এইকাৰণেই কৈছোঁ মানে এই জেগাটুকুৰালৈ আহিবলৈ হ'লেও মানে এই ঠাইডোখৰলৈ যদি আপুনি আহিব বিচাৰে দুটা ঘাট পাৰ হ'ব লাগিব মানে ব্ৰহ্মপুত্ৰৰ দুটা ঘাট পাৰ হৈহে এই জেগাটুকুৰা পাব মই য'ত আছোঁ আৰু এই জেগাটুকুৰা চাৰিওফালে মানে নদীয়ে আছে নদীৰ মাজতে আছে এই মাটিকণো এই ঠাইডোখৰো তো বন্ধুসকল আপোনালোকে যদি এই মিনি আইলেণ্ডটোৰ পৰিৱেশটো আপোনালোকে চাবলৈ বিচাৰে তো তেন্তে দেৰি নকৰোঁ ব'লক আমি সোনকালে এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট অফ অল বন্ধুসকল মিনি আইলেণ্ডলৈ যাবলৈ হ'লে ব্ৰহ্মপুত্ৰৰ এটা ঘাট পাৰ হৈ যাব লাগিব মানে দুটা ঘাট পাৰ হ'ব লাগিব প্ৰথমতে এটা ঘাট পাৰ হৈ পেলাই এটা ডাঙৰ চাপৰি পায় তাতো 2-3খন গাঁও আছে আৰু তাৰ পাছত আকৌ এটা ঘাট পাৰ হৈহে সেই মিনি আইলেণ্ডটো য'ত সৰহকৈ গাঁও আছে 50-60খন প্ৰায় গাঁও আছে তাত যাব পাৰি মানে তো দেখিছে আপোনালোকে এইফালে ব্ৰহ্মপুত্ৰ শুকাই একেবাৰে তহিলং দিলে বুলি ক'ব পাৰি মানে সৰুকৈ মাজতহে নদী এখন আছেগৈ বাকী বাৰিষা হ'লে ইয়াত ভৰপূৰ পানী হৈ থাকে তো আমি সেই নাওখন আহিছে দেখিছে ইটো ঘাটৰ পৰা মানে ইপাৰৰ পৰা আহি আছে তো আমি এই নাওখনতে পাৰ হৈ ইটো পাৰ যাব লাগিব তো এইফালে দেখিছে জিৰণি চৰা ঘৰ এটাও বনাই থৈছে আহি পেলাই মানুহ ৰৈ আছে ৰ'দ দি আছে কাৰণে তো নাওখন যেতিয়া এইপাৰ লাগিব মানুহখিনি তালৈ যাব এইফালে নাও আহি এইপাৰ পাইছেহি মানে নাও ইয়াতে ৰখাব তাৰপৰা আমি পাৰ হৈ ইপাৰলৈ যাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক ফাইনেলি নাও আহি পেলাই ষ্টেণ্ডত ৰ'লেহি ষ্টেণ্ড বুলিয়ে কৈছোঁ আৰু দেই এইপাৰত ৰ'লেহি তো এইফালে নাৱত যিমান বাইক আহিছিলে সকলো নামি গ'ল এইফালে এতিয়া আমি বাইক ইয়াত লোড কৰিম তো আমাক ইটো পাৰলৈ লৈ যাব আৰু ফাইনেলি আমি নাৱত উঠিলোঁ নাও ষ্টাৰ্ট দি আমাক লৈ গৈ আছে আৰু আমি পানী মাছ পালোহি কিন্তু আমাক বহুত দূৰলৈকে লৈ যাব মানে য'ত ঘাটটো আছে য'ত মানে নাও লগাবগৈ ইটো পাৰে নি সেইটো বহুত দূৰ মানে 2 কিলোমিটাৰতকৈও বেছি হ'ব দেই তো ইটো পাৰে আমাক লগাব আৰু বন্ধুসকল আমাৰ নাওখন নি লগাব সেই তাত দেখিছে বন্ধুসকল আকমানিকৈ যেন ঘৰ এটা জিলিকি আছে তাত নি পেলাই আমাৰ নাওখন লগাবগৈ আৰু এতিয়াও বহুত দূৰ আছে কিন্তু তালৈ আৰু এইফালে দেখিছে সেই আকমানি নাওখনতে কিমান মানুহ উঠি গৈছে মানে এওঁলোকসকল মানে পানী মানুহ বুলি ক'ব পাৰি আমিবিলাক পানী মানুহ নহয় আমাৰ ভয় লাগে সেইখন নাৱত উঠিবলৈ নাওখন যিহে লৰে বতাহ অকণমান মাৰিলে সেইখন নাও কিন্তু ইমান মানুহ উঠিছে কোনো ভয়ে কৰা নাই চাওক এওঁলোকো সিপাৰে পাৰ হ'ব ফাইনেলি বন্ধুসকল আমি ঘাট পালোহি মানে এইটোৰ পৰা এই পাৰটো পালোহি তো দেখিছে এতিয়া আমি ইয়াত নামি পেলাই আমি অলপমান দূৰ বাইক চলাই যাব লাগিব তো ভিডিঅ'টো আপোনালোকে চাই থাকক তো বন্ধুসকল আমি বৰ্তমান এটা ঘাট পাৰ হৈছোঁহে এইটো ঘাট পাৰ হৈ মানে এইটো মাজৰ চাপৰি বুলি কয় তো ইয়াতো গাঁও আছে আপোনাৰ প্ৰায় 5-10খনমান গাঁও হ'ব এইটো মানে সৰু চাপৰি বেছি ডাঙৰ চাপৰি নহয় তাৰপৰা এইটো চাপৰি পাৰ হৈ মিনি আইলেণ্ড যাক মই মিনি আইলেণ্ড বুলি কৈছিলোঁ সেই তাত পামগৈ মানে তো ইয়াৰ পৰিৱেশটো চাওক ইয়াৰ পৰিৱেশটো এনেকুৱা চাওকচোন বন্ধুসকল ইমানেই ধুনীয়া লাগে এই পৰিৱেশটো নহয় এই জোপৰ গছবিলাক যেন দেখিছে এইটো মানে বেলেগ গছ নহয় আকৌ দেই আপোনালোকে ভাবিব পাৰে বৰ বেলেগ প্ৰজাতিৰ গছ নেকি কিন্তু এইটো বগৰী গছ ইয়াত মানে বগৰী গছ ধেৰ আপোনাৰ মানুহ কম বগৰী গছ বেছি মানে ইয়াত এতিয়া বগৰী ফুলিছে এনেকুৱা এটা ছিজন আহে ধৰক বগৰী মানে আপুনি হাতেৰে ছিঙি খাব পাৰিব ইমানেই বগৰী দেখিছে বন্ধুসকল কিমান মুকলি না ইয়াত হাই হুলস্থুল পাব না গুণ্ডাগিৰি মানুহ পাব না কোনোবাই ডকাইত কৰিব না কিবা কৰিব একোৱেই নাই নিজৰ ইচ্ছামতে আপুনি আহিব পাৰে নিজৰ ইচ্ছামতে যাব পৰা হয় কিন্তু ইয়াত এটা ছিজনত হাতী ওলায় তেতিয়া অকণমান খালি
ভয় ভাৱ এটা থাকে, কিন্তু বাকী ছিজনকেইটাত ইয়াত একোৱেই টেনশ্যন নাই। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, এইখিনিতে ইয়াত বসবাস কৰা স্থায়ী মানুহখিনি ইমানেই ভাল, ইমানেই ভদ্ৰ আৰু ইমানেই মৰমীয়াল নহয়, এনেকুৱা মানুহ চাগে আপুনি মানে এই এলেকাটোৰ বাহিৰত নাপায়, মানে এই এলেকাটোতহে পাব, ইমানেই ভাল। আপোনালোকে যিসকল নাই আহা ইয়ালৈ আহিলে গম পাব বাৰু। আৰু দেখিছে ঘৰবিলাক অকলশৰীয়া, এইটো এটা ঘৰ মিচিং মানুহৰ ঘৰ আৰু ওচৰত ঘৰ নাইকিয়াই। তো বন্ধুসকল আহি পেলাই এতিয়া মই নদী কাণ পালোহি, মানে এয়া ব্ৰহ্মপুত্ৰই হয়, মানে ব্ৰহ্মপুত্ৰৰ পৰা ফাটি ফাটি আহে, ধৰক মাজত চাপৰিবিলাক থাকে নাই, তেনেকুৱা এইটো ফাটি আহিছে ব্ৰহ্মপুত্ৰ নদী এখন, মাজত এইটো চাপৰি, মাছ চাপৰি হয়। তো এই ঘাটটো পাৰ হৈয়ে মই মেইন মিনি আইলেণ্ডটো পামগৈ, যিটো ইয়াতকৈ মানে এলেকাটো তাত ডাঙৰ, বহুত বেছি গাঁও আছে। তাৰপৰা আকৌ যদি মই নদী এখন ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাওঁ, মানে ঘাট এটা পাৰ হৈ যাওঁ, তেতিয়া মই বিহপুৰীয়া পামগৈ। দেখিছে আপোনালোকে এইফালেও পানী বহুতেই শুকালে, একেবাৰে ওচৰ চাপি আছে, সৰু নৌ এখনহে আছে দেখিছে। তো মই ইপাৰ হ'ব লাগিব, তো এইফালে নাৱত উঠিলোঁ। মই বৰ্তমান শিকলি চাপৰিত আছোঁ, একে লহৰ চাপৰি বুলি কয় এই ঠাইখন। আৰু ইয়াত প্ৰায় আপোনাৰ 100 ঘৰ নহয়, 100খন গাঁও হ'বনে ল'ৰা? ইয়াত মানে একেবাৰে কম পৰিমাণে হ'লেও 50-60খন বেছিও হ'ব পাৰে মানে। আৰু এলেকাটো বহুত ডাঙৰ, খালি ইয়াৰ পৰিৱেশটো গাঁৱলীয়া আৰু ৰাস্তা ঘাটৰ অৱস্থাটো পিছফালে দেখিছেই চাগে। ৰাস্তা ঘাটৰ ব্যৱস্থাটো ইমান এটা ভাল নহয়, আৰু মেডিকেল কণ্ডিশ্যন মানে চিকিৎসালয় এইবিলাকো তেনেকৈ সা সুবিধাটো ইয়াত কম। কিন্তু বাকী ইয়াত আপোনাৰ খোৱা বোৱাৰ পৰা একো বস্তুৰে অভাৱ নাই, সকলোবিলাকেই সুবিধা আছে। আৰু পৰিৱেশটো মই আপোনালোকক অকণমান দেখাই দিওঁ, চাব বন্ধুসকল। চাওকচোন ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া। অকল খেতি পথাৰতে মানুহবিলাক ব্যস্ত, ইয়াত ধান খেতি আছে, এইফালে মানুহবিলাকৰ ঘৰ আছে, আৰু ইয়াৰ হেৰেঙা ঘৰবিলাক দেখিছে, ইমান ধুনীয়া এটা পৰিৱেশ। তো ইয়ালৈ আমি আহিছিলোঁ দুজন, মই আহিছিলোঁ এইজন। তো এইফালে দেখিছে বেপাৰত আহিছিলোঁ ব্লেংকেট লৈ, মেখেলা চাদৰ বিকিবলৈ। কিন্তু এটা ছিজনটো আহিছে, বৰ্তমান ফুল ছিজন অহা নাইকিয়া। ইয়াত ছিজন মানে কুঁহিয়াৰ, ইয়াত বেছি মানুহে কুঁহিয়াৰ খেতি কৰে, আৰু মাটিমাহ সৰিয়হটো কম, সৰিয়হ খেতি কৰে, ধান খেতিটো কম আছে, মানে কম, মেইন কুঁহিয়াৰ আৰু মাটিমাহ খেতিটো বেছি। তো এতিয়া ঠাণ্ডা দিনত গম পায় সেইকেইটা বস্তু বেছিকৈ হয়। তো ছিজনটো আহিছে এতিয়া, কিন্তু আমি আৰম্ভণিতে আহিলোঁ, নদীৰ পানী যিহেতু শুকাইছে, নহ'লে যেতিয়া বাৰিষা আহিবলৈ ইয়াৰ ৰিক্সি, মানে পূৰা ফুল পানী হৈ যায়, আহিবলৈও ভয় লাগে। তো এতিয়া নদীৰ পানী শুকাইছে কাৰণে আজি আহিছিলোঁ, হ'লেও 2-এটা বস্তু বিকিলোঁ, ইমানো আগৰ লেখীয়া বিক্ৰী নাই হোৱা, আগন্তুক দিনলৈ চাগে হ'ব, ছিজনটো ভাল আহিব। অকল এই দেখিছে তিল খেতি, এই তিলৰ খেতি হয়। অকল মানুহবিলাকে যিমান দূৰলৈকে দেখিব অকল খেতি, ইয়াত মানে অকল মানুহবিলাক খেতিতে চলি থাকে দেই। ইয়াত দোকান বজাৰো কম পাব, আছে মানে বহুতেই কম। ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া, গাঁৱলীয়া পৰিৱেশ, আৰু এলেকাটো বহুত ডাঙৰ। আৰু মই যিখন জেগাত আছোঁ, ইয়াৰ পৰা যদি আপুনি আৰু এটা ঘাট উত্তৰ পাৰলৈ গুচি যায়, মানে আৰু এটা ঘাট যদি পাৰ হৈ দিয়ে, তেতিয়া আপুনি বিহপুৰীয়া আছিল ন, বিহপুৰীয়া পাব পাৰি। আৰু এইফালে আপোনাৰ দেৰগাঁও হৈ আহিব লাগে, ইয়ালৈ আহিবলৈ 2টা ঘাট পাৰ হ'লে এইখন জেগা পায়। ইয়াত মিচিং মানুহ বেছি আছে। আৰু আমি অলপ দূৰ আহি পেলাই দোকান এখন পালোঁ, কিবা এটা খাওঁ বুলি দোকানখনত ৰ'লোঁ। তো পৰিৱেশটো চাওকচোন কিমান ধুনীয়া পৰিৱেশ, একেবাৰে নিজান হৈ আছে পৰিৱেশটো। আৰু এইফালে আমাৰ বাহঁতে মাছ ধৰি আনিলে। আৰু এতিয়া আমি আহি পেলাই চাপৰিটোৰ লাষ্ট অংশ পালোহি, মানে মিনি আইলেণ্ডটো, যাক মই মিনি আইলেণ্ড নাম দিছিলোঁ, মানে শিকলি চাপৰি লহৰ, মানে এইখনৰ ঠাইখনৰ নাম লহৰ, একেবাৰে লাষ্ট অংশ। ইয়াৰ পাছত আৰু গাঁও নাইকিয়া, জেগাও নাই, ডাইৰেক্ট ব্ৰহ্মপুত্ৰত পৰিবগৈ গ'লে। তো লাষ্ট অংশৰ এই পৰিৱেশটো চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ নহয়। আৰু এই লাষ্ট অংশটোত ঘৰো বেছি নাই, মাত্ৰ 4-5টামান ঘৰহে আছে মানে। এইটো বন্ধুসকল দেখিছেনে, কেঁচু পানী, এইটো বোলে জ্বৰ হ'লে কেঁচু পানী খুৱাব লাগে। এই পোৱালিটো জ্বৰ হৈ আছে, এই কেঁচু পানী খুৱাইছে। এইটো কেঁচু দেখিছে, কলৰ পৰা ওলোৱা কেঁচু হয় নাই, মানে কেঁচুকেইটা জিৰণি লৈ আছে। নিমখ কেইটামান দিব লাগে, নিমখ, কেঁচুকেইটা মৰি যাব নি, এনেকৈ থাকিব? কেঁচুটো নাখায়গৈ ন? এইটো পোৱালিটোক খুৱাইছে, এই বায়ে ভাগৰ নাতিনী হয় বোলে। কেঁচু ধান পেলাই দিলে, ডাঙৰকে কিবা এটা হৈছিলে অকমান আগত। কেঁচু পানী খোৱালে বোলে পেটৰ গৰমটো ঠাণ্ডা হৈ যায়। কেঁচু এইটো কলৰ জিৰণি হয়, কলৰ টকা কিবা। আৰু অৱশেষত বন্ধুসকল আমাৰ সময়ো হ'ল ঘৰলৈ আহিবলৈ। তো আমি লাহে লাহে ঘৰলৈ উভতিছোঁ, আৰু দেখিছে আৰু মাজতে আমি খাপলি ৰাস্তাও পাইছোঁ, মানে এইটো মানে ৰাস্তাটো অকণ ভাল, আৰু মানে বেছি দীঘল নহয়, অলপ মানে। আৰু
তো বাকী ৰাস্তাবিলাক ইয়াৰ বহুতেই বেয়া হ'লেও গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া ৰাস্তা বেয়া হ'লেও মানে পৰিৱেশটো ইয়াৰ বহুতেই ধুনীয়া সেইকাৰণে ভাল লাগে জেগাটুকুৰাত বেপাৰ যি হওক কিন্তু জেগাটুকুৰালৈ আহি পেলাই ভাল লাগে তো আপোনালোকেও চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ নহয় আৰু বন্ধুসকল আহি আমি প্ৰথম ফেৰীঘাটটো পালোহি দেখিছে বন্ধুসকল এই ফেৰীঘাটটো পাৰ হৈ মাজৰ চাপৰিটো পাম মাজৰ চাপৰিটো পাৰ হৈ পেলাই আকৌ এটা আমি ফেৰীঘাট পাম তাৰ পাছত আমি ঘৰ যাব পাৰিম তো ইয়াত এতিয়া আমি উঠোঁতে মানে বেলি পৰিবলৈ হৈছেগৈ দেখিছে আন্ধাৰ হৈ আহিছেগৈ আৰু লাহে লাহে মানে সন্ধিয়া হওঁ আৰু তো এই ঘাটটো পাৰ হৈ পেলাই আকৌ আমি অলপ দূৰ বাইক চলাই যাব লাগিব তো বন্ধুসকল এইফালে দেখিছে কিমান পানী শুকাই গৈছে ন এই খুব বেছি 4-5 দিনত এই পানীখিনি শুকাইছে ইয়াৰ আগত মানে পানী আছিলে দেখিছে আপোনালোকে আৰু পানী যেতিয়া শুকাই পুৰা পটাপট শুকাই ন আৰু বাহিলেও তেনেকৈ পটাপট বাঢ়ে ব্ৰহ্মপুত্ৰ নদীৰ কথাটো আপোনালোকে গম পায়েই কিন্তু এতিয়া বালিৰ মাজতে আমি বাইক চলাবলগীয়া হৈছে এখন নদীয়ে আছিলে দেখিছে আপোনালোকে মোৰ লগৰজন গৈ তাত পাইছেগৈ আৰু বন্ধুসকল এতিয়া আমি কহুৱানীৰ মাজে মাজে বাইক চলাবলগীয়া হৈছে তো দেখিছে বন্ধুসকল কিমান ওখ কহুৱানী ন ইয়াত হাতীগড় ওলায় এটা সময়ত কিন্তু সেই কথাটো মনত পৰিলে ভয় লাগে কিন্তু এতিয়া হাতীগড় ওলোৱা সময় হোৱা নাই সেইটো কাৰণে ভয় লগা নাই যদিও কিন্তু কথাটো মনত পৰিলে ভয় লাগে যিহেতু নিজান পৰিৱেশ ন মুখৰ আগত কিবা এটা ওলাই যায় বুলিও ভয় লাগে বেকা বেকি ৰাস্তা থাকে ন আৰু এতিয়া আহি পেলাই আমি মাজৰ চাপৰি জোপোহা বগৰী গছৰ ওচৰ পালোহি যিহেতু মই আৰম্ভণিতে দেখাইছিলোঁ আপোনালোকক এই ঠাইডোখৰ আৰু বন্ধুসকল বেলি পৰো হৈছে আৰু আহি পেলাই আমি শাকৰ বাগান এখন পালোঁ দেখিছে মানে শাকৰ বাৰী আৰু তো মই সোমালোঁ এই টাউনৰ ওচৰতে বোলো শাক কেইডালমান ঘৰলৈ লৈ যাওঁ যিহেতু কিনি খাই থাকোঁ নহ'লেও লোকেল শাক নিজে বুটলি খোৱাৰ এটা হেৰিটোৱে বেলেগ সোৱাদটোৱে বেলেগ লাই পাত কেইটামান লৈ যাম বুলি ভাবিছোঁ তাৱে দিব তাৰ ঘৰটো একেবাৰে কলসৰীয়া গাঁও আছে এইফালে মিচিং গাঁও কেইখনমান আছে এইটো মাজৰ চাপৰি আৰু আমি এটা ঘাট পাৰ হ'লে দেৰগাঁও পামগৈ আৰু ইয়াত বেছি মিচিং মানুহ নাই ন ইপাৰে বেছি আছে লহৰত ইয়াত বেছি নাই কিয় কম পৰিমাণে আছে ইয়াত খেতি বেছিকৈ হয় মানুহ কম আছে তো এইফালে টাৱে ছিঙি দিছে কেইডালমান আমাৰ ফালে অকণমানি হৈছে ইমান ডাঙৰ হোৱাই নাইকিয়া আপোনালোকে ডাঙৰ হ'ল এইটোত কি লগাব এই মাটি চহাই থোৱাটোত আলু পৰিৱেশটো বহুত ধুনীয়া টাৱাৰ ঘৰটো এইটো এইফালে একেবাৰে মুকলি আৰু মই লাই শাক লৈ পেলাই এতিয়া তিলৰ বাগানৰ মাজে মাজে মই আকৌ ইটো ঘাটলৈ মই ৰাওনা হৈছোঁ তো এইফালে দেখিছে ৰঙা মানে বেলি পৰো হৈছে আৰু বেৰৰ এটা বেছি সময় নাই আৰু আন্ধাৰ হ'বগৈ আৰু মানে কিন্তু মুকলি জেগাৰ কাৰণে ইয়াৰ যিটো মানে বেলি পোহৰ বহুত ধুনীয়া লাগিছে মানে গছ গছনি নাইতো মুকলি সেইকাৰণে কিবা এটা ভাল লাগিছে মানে বেলি পোহৰটো দেখি পেলাই গাইছ মই শাক বিচাৰি আহোঁতে মোৰ লগৰজন পাৰ হৈয়ে গুচি গ'ল মই ঘাট আহি পোৱা দেৰি হ'ল তো চাব দেই হেৰি গুচি গ'ল আপুনি ৰাতিপুৱা আহোঁতে একদম সেইফালৰ পৰা আনিছিলে ইমান দূৰ মানৰ পৰা আনিছিলে আৰু এই ঘাটৰ ওচৰতে জিৰণি চৰা ঘৰ এটা বনাই থৈছে খেৰৰ দেখিছে আপোনালোকে ইয়াতে অলপ দেৰি বহি লওঁ যিহেতু নাও ৰিটাৰ্ণ আহিবলৈ বহুত সময় লাগিব তো আপোনালোকে চাব আন্ধাৰ হৈ যাব প্ৰায় আৰু এইফালে সন্ধিয়া হ'লেই আৰু মানে অলপ সময়হে বাকী আছে কিন্তু নাও ৰিটাৰ্ণ আহি পোৱাহিয়ে নাইকিয়া আৰু বন্ধুসকল মই ক'ত আছোঁ এইটো যদি আপুনি মেপৰ দৰে চাবলৈ বিচাৰে তো দেখিছে বন্ধুসকল মই এতিয়াও পানীৰ মাজতে আছোঁ আৰু মই ৰাতিপুৱা গৈছিলোঁ সেইটো লোকেশ্যনত দেখিছে বন্ধুসকল আৰু এইফালে বেলি পৰো হৈছে কিন্তু নাও ৰিটাৰ্ণ অহাই নাইকিয়া দেখিছে বন্ধুসকল মানে আন্ধাৰ হৈছেগৈ আৰু চাওকচোন বন্ধুসকল এতিয়াও কিমান দূৰত নাওখন আছে দেখিছে তাতেই নাওখন আছে নাওখন ৰিটাৰ্ণ অহাই নাইকিয়া আৰু ফাইনেলি নাওখন আহি পাইছেহি আৰু অলপ দূৰ বাকী আছে চিঞৰ বাখৰ কৰি পেলাই তো এইফালে বহুত মানুহ আহি গোট খাই গ'লহি পাচলি বেপাৰীৰ পৰা ধৰি মাছৰ বেপাৰীৰ পৰা ধৰি ইপাৰলৈ যাবলৈ মানে আৰু ফাইনেলি বন্ধুসকল এতিয়া আমি নাৱত উঠি ইপাৰ হৈছোঁ আৰু আন্ধাৰে হৈ গ'ল কিন্তু বেলি পৰিয়েই গ'ল তো বহুত সময় লাগি গ'ল আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ ইমানেই আছিলে ধন্যবাদ